মানে ঘৰৰ বাধা ভেটি পেলাই আহি আজি মুম্বাইত মানে খুকুনি পুতিছে আৰু কিন্তু এনে ফেমিলি বেকগ্ৰাউণ্ডত কোনো মিউজিকৰ নাই। মই প্ৰথম আগতে মায়ে কোৱা মতে তেওঁ মানে স্কুলত থাকোতে বৰগীত কাৰোবাৰ তেজত অকমান শিকিব লাগিব মিউজিকৰ বস্তুটো বেছি নহয় অকমান প্ৰেম আচলতে কলেজীয়া প্ৰেম বহুত পুৰণীয়া মানে এইটো 10 বছৰে হ'ল ও বাবৰা আজিৰ দিনত নাথাকে এনেকুৱা প্ৰেম আজিৰ দিনত তেনেকুৱা মানুহ পোৱা হাত ধৰা মানুহ পোৱা টানে আজিৰ দিনত হাতে হাত ধৰি ৰিজনটো মানে সেইটো তাইৰ ৰিজন বাট আৰু বহুত ৰিজন আছে তাইৰ চাওক ইণ্ডিয়াত আৰ্টটো আচলতে ফ্ৰী বস্তু বুলি ভাবে আৰ্টটো কেতিয়াও ফ্ৰী হ'ব নোৱাৰে কাটত মই কথাটো গম পালো যে সপোন দাই 12 ফেইলখন কৰিছে 12 ফেইলখন কৰা নাই তাৰ মিউজিকৰ কাম কৰিছে। নমস্কাৰ মোৰ চেনেলত আজি আমাৰ অসমৰ এজন অতি মৰমৰ আৰু অতি জনপ্ৰিয় মিউজিচিয়ান আৰু কম্পোজাৰ আৰু কি কম আৰু এইটো ক'বলৈ মোৰ ভাষা নাই একচুৱেলি বহুত ভাল এজন কম্পোজাৰ মিউজিচিয়ান হয় সপোন শইকীয়া মোৰ লগত আছে মোৰ পডকাষ্টত আৰু মই স্বাগতম জনাইছো মোৰ চেনেললৈ। এতিয়া একচুৱেলি ৰাতি বহুত দেৰি হৈ গৈছে মানে আমি কেইটা বজাত 3 বাজিব হ'ল 3 বজাত মই ইণ্টাৰভিউ লৈ আছো সপোনদাৰ এক্সট্ৰিমলি সৰি যে মই তোমাক 10:30 একো নাই মই গান ভাল পোৱা মানুহ চ' মোৰ কাৰণে ৰাতি 3টা 2টা একোৱে নাই আহি পাই ষ্টুডিঅ'ত বিৰাটেই ধুনীয়া মানে ষ্টুডিঅ'টোৰ যিটো মেহফিল বুলি ক'ব লাগিব আৰু মুম্বাইৰ এইটো ষ্টুডিঅ' হয় ইয়াতে কাম আপুনি মেবি বেছিকে কাম কৰে আচলতে মোৰ এইটো খুব মানে পছন্দৰ এটা জেগা মোৰ এজন দাদাৰ ফ্ৰেণ্ডৰ ষ্টুডিঅ' হয় তো মোৰ মেক্সিমাম ৰেকৰ্ডিং আৰু কিবা কিবি কাম থাকিলে ইয়াতে হয় মই ষ্টুডিঅ'টোৱে বুক কৰো বিৰাটেই ধুনীয়া ষ্টুডিঅ'টো মানে মই প্ৰথমবাৰ আহিছো ইয়াতে বিৰাট ভাল লাগিছে মানে ইয়াত আহি পেলাই আৰু আপোনাৰ নতুন চিনেমাৰ গান আহি আছে ন আপোনালোকে চাগে একচুৱেলি আমাৰ অসমৰ মানুহে গম নাপায় বহুতে অফিচিয়েল কৰা নাই আৰু কেনেকুৱা হয় আমাৰ অসমত থকাখিনিক জানে মানুহে কিন্তু অসমৰে যিখিনি মানে ভাল ভাল মিউজিচিয়ান সেইখিনিকতো নাজানেই মানে বাহিৰত যিখিনি মুম্বাইত কাম কৰি আছে কাৰণ বহুতে ছিংগাৰ খিনিক গম পায় কিন্তু মিউজিচিয়ান খিনিক গম নাপায় এতিয়া আপোনাৰে মই ক'ব গ'লে হাতে হাত ধৰি গানটো ইমান ধুনীয়া গান এটা পাপনদাৰ সকলোৱে শুনিছে হাতে হাত ধৰি গানটো ইমানেই ধুনীয়া লাগে সেইটো মানে শুনিলে লুপত শুনি থাকিব পৰা গান এটা তাৰপিছত এতিয়া ৰিচেন্ট মানে 2 বছৰ হ'ল নেকি প্ৰবীণ বৰাৰ লগত আচলতে মই কেইবাটাও গান কৰিছো তেখেতৰ লগত আৰু গুপুতে এটা কৰিছিলে সেইটো ভাল লগা নে ভাল পোৱা ভাল লাগে নে ভাল পোৱা সেইটো এটা বিৰাট ধুনীয়া দীপলিনা ডেকা বা আৰু প্ৰবীণ বৰাই বিৰাট ধুনীয়া গান সেইকেইটা মানুহে একচুৱেলি চবে শুনি থকা গান এইকেইটা কিন্তু চাগে বহুতে নাজানে নাপায় হয় সেইটোৱে এতিয়া হেৰিও গান কৰিছে আপুনি জাভেদ আলীৰো গান কৰিছে জাভেদ আলীৰ গান কৰিছে হয় তো তেনেকুৱা ধৰণৰ আমাৰ অসমৰ যিখিনি মানুহে গম নাপায় চ' মই বিচাৰিছো কি অকমান জানক আপোনাক আৰু সেইটো কাৰণে মই বিচাৰো আমি আগৰ জাৰ্নিটো কেনেকে ষ্টাৰ্ট হৈছিল তালৈকে অকমান যাওঁ চ' মই এইটোৱে সুধো যে প্ৰথম ক'ৰ পৰা ষ্টাৰ্টিং আপোনাৰ মিউজিকৰ মানে যিটো গড় আৰু বেছ সেইটো ক'ৰ পৰাই লৈছিলে মানে মই আচলতে মানে অৰিজিনেলি যোৰহাটৰ হয় যোৰহাটতে মোৰ স্কুলিং আৰু গোটেই শিক্ষাৰ মই সমাপ্ত কৰিছো মই সৰুৰ পৰাই আচলতে মিউজিকৰ লগত খুব ইণ্টাৰেষ্টেড মানে কিবা বজাইছিল নেকি প্লে কৰিছিল নেকি মই আগতে গান খুব সুৰ কৰো সৰুৰে পৰাই মোৰ ওচৰত এটা সৰু টেপ ৰেকৰ্ডাৰ আছিলে সৰু টেপ গম পাও তো তাত যিবিলাক কেছেট সোমাই মানে শুনিব পাৰি সেইবিলাক মই গোটেইবোৰ নষ্ট কৰো ৰেকৰ্ড কৰি তো তেনেকে ষ্টাৰ্ট কৰা আচলতে মিউজিচিয়ান সংগীত বা মিউজিচিয়ান নহয় বাৰু এতিয়াও মই মিউজিক এতিয়া শিকিহে আছো কিন্তু যিটো মানে ভাল পোৱা সংগীত বা সংগীতকে পেচা বুলি লম বুলি কেতিয়াও ভবা নাই আচলতে ভাল পাওঁ সেইকাৰণে খুব গান গাইছিলো আগতে আৰু ঘৰত মানে আপুনি এজ এ ছিংগাৰ হিচাপেও মানে ক'ব পাৰি আৰু মানে আচ্ছা কিন্তু সুৰ কৰো তেতিয়া আৰু খুব লিখো গান মই আগতে নিজে লিৰিক্স মই লিখো এইটো মই গম পোৱা নাছিলো কিন্তু আজি গম পালো খুব কমেই মানে মানুহৰ আগত মই আচলতে আগতে খুব মই পঢ়িছিলো কিতাপ তো সেইকাৰণে মোৰ
শব্দৰ গাঁথনি চাটনিবিলাক অলপ ভাল হৈছে এতিয়া অকমান পঢ়া শুনাবিলাক কম হ'ল বুলি অকমান এতিয়া কমি গৈছে এতিয়া আপুনি মিউজিকেলৰ জড়িত সুৰ কৰিব লাগে লিখাটো ক'ত থাকিব আৰু তাকে তো তথাপিও চেষ্টা কৰো কেতিয়াবা তেনেকেই মানে কেতিয়াবা লিখো কেতিয়াবা সুৰ কৰো তেনেকে কৰিছিলো মোৰ ঘৰত এনে যেতিয়া আপুনি সৰুৰ পৰাইতো আপুনি জড়িত হৈ আছিল মিউজিকৰ লগত তাৰপিছত কেনেকে মানে ভাবিলে যে মই মিউজিক এজ এ কম্পোজাৰ এজ এ মিউজিক প্ৰডাকশ্যন কৰিম বা মই সেই বস্তু শিকিব লাগে প্ৰপাৰলি কেনেকে মানে মাইণ্ডত আহিল যে মই এইটো বস্তু শিকো ইয়াতে আহো কেনেকে আহিলে সেইটো আচলতে মই ক্লাছ 10 পাছ কৰাৰ পিছত মোৰ খুব নিজৰ গান কৰিবলৈ মন আছিলে নিজে সুৰ কৰা নিজে লিখা আৰু এটা সময়ত মোৰ ঘৰৰ পৰিয়াল মোৰ এগেইনষ্টত আছিলে যে মই মিউজিক কৰাটো মানে মই গোটেই বংশৰ মই এটা ল'ৰা যিয়ে মানে মিউজিক কৰিছে মোৰ মানে ঘৰৰ বাধা ভেটি পেলাই আহি আজি মুম্বাইত মানে খুকুনি পুতিছে আৰু তো তেনেকুৱা এটা অৱস্থাৰ পৰা অহা আচলতে মোৰ তো তেতিয়াৰ পৰা খুব মন আছিলে নিজৰ এলবাম কৰাৰ আগতে মই কিবা কিবি কাম কৰি অলপ নিজে উপাৰ্জন কৰিছিলো তো সেইবিলাক পইচা গোটাই মানে এলবাম কৰাৰ কাৰণে চেষ্টা কৰিছিলো আচ্ছা তো তেনেকে মই দুটামান ষ্টুডিঅ'লৈ গৈছিলো যোৰহাটৰ মানস জ্যোতি বৰা বুলি এজন বহুত দা বুলি ক'লে চবেই চিনি পাই আচলতে তো তেওঁ এজন খুব ভাল মিউজিক আচলতে কম্পোজাৰ মিউজিক এৰেঞ্জাৰ তেখেতৰ লগত কাম কৰিছিলো প্ৰথম ৰিন্তু শইকীয়া যি কাৰ আগমন গানটো কম্পোজ কৰিছিল একদম বিৰাট ধুনীয়া গান এইটো এটা তেওঁ আৰু জ্যোতিৰঞ্জন বৰুৱা বুলি এজন দাদা এজন আছিলে তেওঁলোকে মোক প্ৰথম গানটো কৰি দিছিলে তেতিয়া মই মানে সেইটো কিমান চনৰ কথা এইটো 2011 চনৰ কথা আচ্ছা মানে প্ৰথম আপোনাৰ গানটো তেতিয়া মানে 2011 মানে মই খালি 2008 চনৰ পৰা প্লেন কৰিছিলো তেতিয়াৰ পৰা মানে 3 বছৰ লাগি গৈছে এটা গানৰ কাৰণে মানুহে চাওক ভাবে যে এটা গান নহয় সেইটো গানৰ কাৰণে 3 বছৰ লগা নাই মই আচলতে বেলেগ গান কৰিম বুলি ভাবিছিলো কিন্তু সেইবিলাকৰ পৰা সব শেষ হৈ মানে সাইড কাটি বেলেগ এটা গান কৰিছিলো সেইটো হৈছে যে ভূপেন হাজৰিকা ঢুকোৱাৰ পিছত মই এটা তেওঁক মানে শ্ৰদ্ধাঞ্জলি ট্ৰিবিউট দিছিলে আৰু এটা মই গান লিখিছিলো সুৰ কৰিছিলো ভাবিলো সেইটোৱে মই আৰম্ভণি কৰো তো সেইটোৱে মোৰ ডেবিউ সং মানে আচ্ছা কি নাম হয় সেইটো সুধা কণ্ঠ বুলি গান এটা কৰিছিলো আচ্ছা তেওঁলোকে সংগীত সংগীত কৰি মোক সহায় কৰি দিলে তেতিয়াৰ পৰাই যেতিয়া মানে ৰিন্তু দা আমাৰ জ্যোতি দা ববুখুৰা এওঁলোকে মিউজিকৰ কাম বিলাক কৰি থাকে কম্পিউটাৰত বহি এইবিলাক চব প্ৰগ্ৰামিং কৰি থাকে কিবৰ্ড বজাই কিবা কেনেকে কি কৰে মানে মোৰ খুব ইন্টাৰেষ্ট জাগিলে যে কেনেকে কৰে তেতিয়া নিউ উইণ্ডো বুলি ছফটৱেৰ এটা আছিলে সেইটোতে চবে কাম কৰে তো মোক খুব কিউৰিয়াছিটি জাগিলে যে মই কেনেকে এই বস্তুটো শিকিব পাৰো ৰিন্তু দাই অলপ শিকাই দিলে তাৰপিছত সেই গানটো কৰাৰ পিছতে মোৰ ববুখুৰাৰ লগত সম্পৰ্কটো ভাল হ'ল তেওঁৰ এটা খুব ধুনীয়া ষ্টুডিঅ' আছে এতিয়াও অডিঅ' ৱৰ্ল্ড বুলি তেওঁৰ ষ্টুডিঅ'লৈ গৈ পেলাই মই পিছত বহি থাকো তেওঁ কাম কৰি থাকে ৰাতি 4টা বাজে 5টা বাজে যোৰহাটতে আচ্ছা তেনেকে তেওঁ বহুত মোক বস্তু শিকালে তেওঁৰ লগতে কেইবাটাও পিছত গান কৰিলো মই সুৰ কৰি লৈ যাওঁ তেওঁ সংগীত কৰি দিয়ে তাৰপিছত যোৰ তোৰ পৰা ছফটৱেৰ গোটাই নিজে অলপ প্ৰগ্ৰামিং কৰিবলৈ শিকিলো ভুলে শুদ্ধে তেতিয়া মানে কিবৰ্ডখনত চাৰেগামা পাঠা নিচিনাটো ভালকে কিন্তু মোৰ মিউজিকেল সেন্সটো খুব ষ্ট্ৰং আছিলে তো মই একো নাজানো যেহেতু জড়িত সৰুৰ পৰা কিবা কিবি মানে তৈয়াৰ হৈ যায় তেনেকে লৈ পেলাই খুৰাৰ ওচৰলৈ লৈ যাওঁ তেওঁ কয় নাই সেইটো এনেকে নহব তেনেকে নহব ফেমিলিত মানে এটা অকমান আছে মিউজিকৰ বন এতিয়া যিহেতু মানে খুৰাৰ কথা ক'লে আপুনি সেইজন মোৰ নিজৰ খুৰা নহয় আচ্ছা ওকে নিজৰ নহয় বুবুদা বুলি কয় চবে কিন্তু মই খুৰা বুলি কওঁ আচলতে কাৰণ তেওঁৰ ওচৰলৈ গৈ বণ্ডিং এটা বনি গ'ল তেওঁ মোৰ ফেমিলিৰ নহয় আচ্ছা যিজন মই কৈছো যে মানস জ্যোতি বৰা তেওঁৰ ওচৰত গৈ পেলাই মই আচলতে প্ৰথম মিউজিকৰ বহুত বস্তু তেওঁৰ পৰাই শিকিছো মই যথেষ্ট সংখ্যক কথা কিন্তু এনে ফেমিলি বেকগ্ৰাউণ্ডত কোনো মিউজিকৰ নাই মই প্ৰথম আগতে মায়ে কোৱা মতে তেওঁৰ মানে স্কুলত থাকোতে বৰগীত কাৰোবাৰ তেজত অকমান শিকিব লাগিব মিউজিকৰ বস্তুটো সেইটো তো তেনেকে চাগে সেইটোৱে চাগে আৰু পেহীয়ে খুব কবিতা লিখিছিলে কিবা এটাতো আছে য'তো মানে তেজত আহিলে আৰু সেই পৰ্যায়ে আজি মুম্বাইলৈ আহিছে তাৰে আগত মই পাইছিলো কেমতো হেৰি কৰা বুলি স্কুলিং কৰাৰ পিছত গ্ৰেজুৱেচন শেষ কৰাৰ পিছত মই ভাবিলো যেনে তেনে মই আৰু অলপ ভালকে শিকিব লাগে তাৰ আগত মই কিবা গিটাৰ শিকিলো কিবা কৰিলে এইবিলাকতো লাহে লাহে অলপ চলি আছিলে অনুষ্ঠানিক অনানুষ্ঠানিক আৰু তো কিন্তু ভাবিলো যে আৰু ভালকে শিকাটো মোৰ প্ৰয়োজন মিউজিক প্ৰডাকশ্যন আৰু সাউণ্ড ইঞ্জিনিয়াৰিং শিকিবৰ কাৰণে মই চেন্নাইলৈ গলো কিমান চনত গ'লে সেইটো মই 2016 চনত গৈছো মোৰ মিউজিকৰ কাৰণে মানে এটা সময় ইমানেই বেয়া সময় গ'ল যে মোৰ
প্ৰায় 1.5 বছৰমান মই ড্ৰপ দিছো, ঘৰতে বহিছো। আচ্ছা। তো মই আকৌ কলেজ পঢ়িছো, কলেজ পঢ়ি পেলাই ঘৰত প্ৰমাণ কৰিছো যে মই পঢ়াত ভাল হয়। পঢ়াত ভাল হৈ নহলে যাব নিদিয়ে নহয়। তাৰপিছত ঘৰত কনভিন্স কৰিলো পেৰেণ্টছক, তাৰপিছতহে মই গৈছো। তাৰপিছতে মানে মুম্বাই চেন্নাইত গৈ পেলাই চাউণ্ড ইঞ্জিনিয়াৰিং মিউজিক প্ৰডাকশ্যন শিকি, তাৰ আগতো মই কিবা কিবি কৰিলো, গান কেইবাটো কৰিলো। বহুতে একচুৱেলি মই টাইমত আপোনাক ৰখাইছো কাৰণ বহুতে কেম বুলি কলে নাজানে। আপুনি অকমান কৈ দিব নেকি কেমখন কাৰ হয়, মানে কাৰ ইনষ্টিটিউট, কেনেকে তাত কি শিকায়? অকমান ভিউৱাৰ্ছ খিনিয়ে নাজানিব পাৰে কেম বুলি কলে কি হয়, অকমান কৈ দিব। কেমলে যোৱাৰ মোৰ আচলতে মই এইকাৰণে গৈছিলো, সেইখন A.R. ৰেহমান ছাৰৰ আচলতে ইনষ্টিটিউট হয়, মিউজিক ইনষ্টিটিউট। তো তেওঁক আচলতে মই সৰুৰে পৰাই মোৰ আইডল হিচাপে মানো। মোৰ এটা সপোন আছিলে যদি মই কেতিয়াবা যাওঁ মানে পঢ়িবলৈ, মই খুব চাই থাকো আগতে ইণ্টাৰনেট সেইখন কলেজৰ বিষয়ে, আৰু বাতৰিত মানে, আৰু এখন বহুত বেছি বছৰো হোৱা নাছিলে তেতিয়া মানে ওলোৱা, 2008 চনৰ 2010-8 এনেকুৱাত তেওঁলোকে অপেনিং কৰিছিলে। তো তেতিয়াৰ পৰাই মই খুব ফল' আপ কৰো কলেজখন। মই সেইকাৰণে মানে তাত পঢ়াৰ খুব এটা ইচ্ছা আছিলে, যিহেতু বিশেষকে তেওঁ মোৰ আইডল। তো সেই তাত আচলতে পাঠ্যক্ৰম বুলি ক'লে ধেৰ পাঠ্যক্ৰম আছে। ফাউণ্ডেশ্যন, চাউণ্ড ইঞ্জিনিয়াৰিং, মিউজিক প্ৰডাকশ্যন, ছিংগিং হওক, ইনষ্ট্ৰুমেণ্ট হওক, গোটেইখিনি আছে ন, বিভিন্ন প্ৰকাৰৰ হেৰি আছে ন। তাত কোনোবাই যে শিকিবলৈ ইচ্ছুক হৈ যাব পাৰে, চেষ্টা কৰিব পাৰে। চ' তাৰ পৰা আহি পেলাই ডাইৰেক্ট মুম্বাই আহিলে নে আকৌ অসম গলে? কেনেকে মুম্বাইৰ যিটো মানে যাত্ৰা, মুম্বাইৰ যিটো হেৰি হল মানে লাইন, মানে আমি যেনেকে কওঁ আৰু নৰ্মেল ভাষাত লাইন লাগি গল, আৰু কেনেকে লিংক লাগি গল? মানে লিংক আচলতে মই যেতিয়া পঢ়ি আছিলো তেতিয়া চেন্নাইত, তাত পঢ়া কমপ্লিট কৰি পেলাই কোৰ্চটো কমপ্লিট কৰি মই অসমত আছিলো। মোৰ আগতে খুব অভ্যাস আছিলে, মই য'তে এডভাৰটাইজ ওলাই তাতে এপ্লাই কৰো। বনাই থৈছিলো কিবা কিবি, আৰু কেইগালমান আছিলে মই আগতে কৰা কামত, সেইখিনি লিংক চিংক বনাই পেলাই মই এখন মোৰ নিজৰ ৰিজিউমি বনাই থওঁ। ফেচবুকত পালো, ইনষ্টাগ্ৰামত পালো, কোনোবাই খবৰ দিলে চবকে পঠাও আগতে। তেতিয়া মই মানে এক্সাম দিম আৰু, তো ঘৰত প্ৰিপেয়াৰ কৰিবৰ কাৰণে ঘৰলৈ এমাহ 1.5 মাহ মান আমাক ছুটি দিছিলে। চবে তাত আৰামছে পঢ়ি শুনি এক্সামটো দিবি। তো সেইটো সময়তে সেই ছুটিত মানে থাকোতে ঘৰত, তেতিয়া মই মানে আগতে ক'ৰবাত পেলাই দিছিলো, ক'ত দিছিলো ময়ো নাজানো মানে ৰেজিউমিখন। তো ছাডেনলি এদিন মুম্বাইৰ পৰা কল আহিলে যে তুমি এনেকে ৰেজিউমি এখন দিছিলা ষ্টুডিঅ' তাৰ পৰা, তোমাক গান কেইটামান আমি শুনিলো, ভাল লাগিছে। তো আমাক এনেকুৱা এজন ল'ৰাৰ প্ৰয়োজন আমাৰ ষ্টুডিঅ'ত, যি মিউজিক কম্প'জাৰো হয়, যি মিউজিক প্ৰডাকশ্যনো জানে, আৰু তেওঁ ৰেকৰ্ডিঙো কৰিব পাৰিব লাগিব। মই ক'লো মই চব শিকি থৈছো, মই শিকিব পাৰিম। তো তেওঁলোকে ক'লে যে নহয়, তুমি যদিহে মুম্বাইত থাকা বা মুম্বাইলৈ অহাৰ প্লেন আছে কাৰোবাক লগ চগ কৰিবলৈ, তেতিয়া আমি তোমাক মানে গেৰাণ্টি দিব নোৱাৰো যে তুমি মুম্বাইলৈ আহিবা। মানে ডাইৰেক্টলি কোৱা নাই যে হ'বই। তো যদি তুমি প্লেন কৰিছা তেতিয়াহ'লে এবাৰ আমাৰ ওচৰৰ পৰা আহি যাব, কাৰণ আমাক ফুল টাইম কোনোবা লাগে যি মানে অলৰেডি মানে এক্সপিৰিয়েঞ্চ হয় কিবা আছে। মই কৈছো মোৰ আপোনালোক যিহেতু আপোনালোকে গান কেইটা শুনিলে, তো মই আচলতে কাৰোবাক লগ কৰিবলৈ যামেই বুলি ভাবিছিলো মুম্বাইত, মই এবাৰ আপোনালোকৰ ষ্টুডিঅ'লৈ যাম। তেনেকে সেইটো লগ কৰিব আহিম বুলি সেইটো সঁচা কথা কৈছিল নে, যাতে মানে কাম পাওঁ সেই আশাত কৈছিলে? তো তেনেকে ছাডেনলি গুচি আহা মুম্বাইলৈ। আচ্ছা। আৰু সেই গোটেই সিহঁতক যিবিলাক গান শুনাইছিলে, অসমীয়া শুনাইছিল? তেতিয়া মই চব অসমীয়া গান কৰিছিলো, কিন্তু অসমীয়া গান শুনিয়ে মানে সিহঁতে এট্ৰেক্ট হৈছিলে আৰু মানে। আচ্ছা। তেওঁ এনেই ফুৰিবলৈ অহা নিচিনাকে আহিলো, কিন্তু মই আচলতে আশা কৰা নাছিলো যে কিবা হ'বগৈ বুলি, কিন্তু মই ভাবিলো গৈ চাওঁ কি হয়। আৰু তেতিয়া মোৰ এতিয়া মানে এই জেগাখিনিলৈ অহাৰ ক্ষেত্ৰত মোৰ তাৰপিছত পৰিয়ালেও চাপোৰ্ট কৰিলে। মোৰ ৱাইফৰ কথাও ক'ব লাগিব, মই সেইটো কথা সুধিব পাহৰিছো। মেৰিড নে আনমেৰিড মই গম পোৱা নাছিলো একচুৱেলি। আচ্ছা, মেৰিড। কেতিয়া হ'ল আপোনাৰ? এতিয়া 2 বছৰ হৈছে। 2 বছৰ হৈছে। চ' অকমান সুধো আৰু মানে আপোনাৰ পাৰ্চনেল লাইফৰ কথাই সুধিছো, কেনেকে মানে ভাল পোৱা হ'ল, কেনেকে মানে আপোনাৰ ৱাইফৰ লগত চিনাকি, কি অকমান জনাব নেকি? বেছি নহয় অকমান। প্ৰেম আচলতে কলেজীয়া প্ৰেম, বহুত পুৰণীয়া মানে 10 বছৰে হ'ল আৰু। বাবৰা আজিতো নাথাকে এনেকুৱা প্ৰেম, 10 বছৰীয়া প্ৰেম। তো আচলতে মই এতিয়াও একো নহয় বাৰু, কিন্তু যেতিয়া একদম প্ৰথম অৱস্থাৰ পৰা তাই মোক পাইছে, তেতিয়া নথকাৰ পৰাই লগ দিছে মানে, তাই চাপোৰ্ট কৰিছে। তাই আচলতে কেমলৈ যে মই গলো পঢ়িবলৈ, সেই কেমলৈ যোৱাৰ প্ৰাধান্য
দিয়া মানুহগৰাকী আচলতে তাই হয় তাইহে মোক সেইটো মানে সাপোর্ট মানে সেই তেতিয়া যেটো বেস লেভেল যেটো একো নথকাতে মানে সাপোর্ট যেটো পাইছে সেইটো টাইপ আসলে মই সেইটো সময়ত বহুত বিভূতি আছিলো যে মই কি কৰো কি নকৰো যেটো মই ঘৰত একেবাৰে সাপোর্ট নাছিলো তো ঘৰত কনভিন্স কৰা ইভেন মই নিজেও কনভিন্স হ'ব পৰা নাছিল যে মই যাব পাৰিম তাই জোৰ জবৰদস্তি কৰি পেলাই মোক খুলিয়ে পঠাইছিলে তো আজি দিনত তেনেকুৱা মানুহ পোৱা হাত ধৰা মানুহ পোৱা টানে আজি দিনত হাতে হাত ধৰি ৰিজনটো মানে সেইটো তাইৰ ৰিজন বাট আৰু বহুত ৰিজন আছে তাইৰ চাওক আপোনালোকে গমেই পোৱা নাছিলে হাতে হাত ধৰি আজি ওলাই পৰিলে হাতে হাত ধৰি কম্পোজিং কেনেকে হৈছিলে সৃষ্টি কেনেকে হৈছিলে তেনেকুৱা গান সৃষ্টি হ'বলৈ আচলতে তেনেকুৱা মুহূৰ্ত জীৱনত লাগে নহলে সেইবিলাক সৃষ্টি নহয় প্ৰেমে একচুৱেলি সৃষ্টিৰ মূল হয় একচুৱেলি ক'ব গ'লে প্ৰেম যদি মানুহৰ জীৱনত নাথাকে সৃষ্টি কেনেকে হ'ব হয়নে সো সেই মেইন বস্তুটো এতিয়াও মানে আছে আৰু সৃষ্টিৰ আৰু মানে উৎসাহ পোৱাৰ মেইন মানুহজন আৰু হয় ক'ব পাৰি আৰু কয় বুলি আচ্ছা এতিয়া আপোনালোকে মানে ইয়াতে মুম্বাইৰ কোন জায়গাত থাকে এনে আমি মালাৰত থাকো এতিয়া মালাৰত থাকে ন সো মই একচুৱেলি দুটামান কথা সুধো আৰু যেহেতু আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীত চলি থকা কিছুমান মানে এতিয়া এখন বিতৰ্ক চলি আছে বেলেগ একো নাই সেই বিতৰ্ক বিলাকৰ পৰা আঁতৰত আছে আপোনালোক কাৰণ অসমত নাই যেহেতু বিতৰ্কৰ পৰা আঁতৰত থকা বুলি ক'ব লাগিব অসমত বিতৰ্ক এইটো কাৰণে চলিছে বিহুক লৈ কিবা কিবি হৈ আছে বিহুৰ মানে মিউজিচিয়ান খিনি কম পইচা দিয়ে সিঙ্গাৰ খিনিক বেছি পইচা দিয়ে সেইবিলাক লৈ কিবা কিবি চলি আছে আৰু মই বিচাৰো পাৰ্সোনালি এজন মিউজিচিয়ানৰ যিমানখিনি কষ্ট হয় মানুহে সেই কষ্টখিনি দেখা নাপায় অনুভৱ নকৰে যে মানুহে বিকজ সিঙ্গাৰজন ফোকাছত থাকে সো সিঙ্গাৰজন ফোকাছত থাকে মানে মানুহ ভাবে যে সিঙ্গাৰজনে মেইন কিন্তু যিখিনি মিউজিচিয়ান হয় সেই মিউজিচিয়ান খিনিৰ আউটপুট নোহাকে সেই সিঙ্গাৰজনে সেইখিনি আউটপুট দিব নোৱাৰে সেইখিনি মই মানো আৰু তাৰ পিছত কি হল এতিয়া বিতৰ্ক হৈছে বিহুৰ সময়ত মাননিক লয় বিহুৰ সময়ত মাননিক লয় সিঙ্গাৰে যেটো মাননি লয় সেই মাননিটো বেছি লোৱাটো গ্ৰহণযোগ্য নে কম লোৱাটো গ্ৰহণযোগ্য হেতু মই বা আপুনি ক'ব নোৱাৰো সেইজন সিঙ্গাৰ লৈ ডিপেন্ড কৰিব কাৰ কিমান হয় সো বিতৰ্ক একচুৱেলি হবলগীয়া একো কথা নাই আপুনি কোন বুজাই দিয়কচোন কাৰণ আপুনি যেহেতু মিউজিকলত জড়িত সো বস্তুবিলাক কেনেকে হয় এটা যদি সিঙ্গাৰে 2-3 লাখ টকা লয় তাৰে আৰত অকল 3 লাখ টকাৰে 3 লাখ টকাৰ ভিতৰত সিঙ্গাৰে 1 লাখ বা 2 লাখ টকা পেটত ভৰাই নলয় হেতু তাৰে আৰত কি কাহিনী থাকে কিহৰ কাৰণে লব লগা হয় হেতু আপুনি বুজায় আৰু এটা গান বনালে কিমানখিনি খৰচা হয় নরমাল মানে সাধাৰণতে বুজি নাপায় গানটোত কিহৰ কাৰণে খৰচা আহি পৰে মানুহ যদি আমি কওঁ এটো গানত এই গানটোত 1 লাখ টকা খৰচা হৈছে মানে ভাবিব এটা গানত 1 লাখ টকা কেনে খৰচা হ'ব পাৰে হাউ ইজ ইট পসিবল এনেকে ভাবিব না কিন্তু তাৰে আৰত বহুত কাহিনী থাকে ষ্টুডিওত আহি পেলাই এটা গান ৰেকৰ্ড কৰিবলৈ মিউজিচিয়ানে ইনস্ট্ৰুমেন্ট বজাবলৈ বহুতখিনি খৰচা আহি পৰে আপুনি অকমান বুজাই দিয়ক এইটো প্ৰথম তোমাৰ এতিয়া ইয়াত দুটা প্ৰশ্ন আছে মই প্ৰথমটো প্ৰশ্নৰ উত্তৰ দিম ষ্টেজ শো যিবিলাকে কৰে এতিয়া কথাটো হৈছে তুমি সুধিছা যে মাননিক কথাটো সেইটো আচলতে কমপ্লিটলি বুজা পৰাৰ মাজেৰে চলে কোনোবাই 1 লাখে কৰিছে 5 লাখে কৰিছে বা 10 লাখে কৰিছে কমিটি যদি ৰাজি হয় পইচা দিবলৈ তেতিয়াহলে তাত আপত্তি কৰাৰ কোনো থল নাথাকে কাৰণ এতিয়া যিজন সিঙ্গাৰে ধৰি লোৱা 10 লাখ টকা মানে তেওঁ ডিমান্ড কৰিব তেওঁ হয়তো টিমটো বহুত ডাঙৰ হ'ব তো তেওঁৰ সাউন্ড কোৱালিটি থাকে খৰচো কিমান হ'ব সাউন্ড কোৱালিটি মানে সাউন্ড ইঞ্জিনিয়াৰছ থাকে 2-3 জন এজন সাউন্ড ইঞ্জিনিয়াৰছে চম্ভালিব নোৱাৰে ঠিক তেনেদৰে মিউজিচিয়ানছ কেইবাজনো থাকে প্ৰায় মিক্সাৰ্ছ থাকে মানে মিক্সাৰ্ছটো আচলতে ভুল শব্দ সাউন্ড ইঞ্জিনিয়াৰছ থাকে ওকে তো ঠিক তেনেকে লাইটমেন থাকে ঢেৰ থাকে আচলতে ক্ৰু মেম্বাৰ্ছ তো তেওঁলোকৰ মাননীয় থাকে গতিকে আৰু আচলতে এই কথাটো অকল আৰু তুমি কৈছা যে সিঙ্গাৰজনৰ মানে তোমাৰ আগ ধৰি পেলাই যেহেতু বস্তুটো আৰম্ভ হয় গতিকে তেওঁলোকক প্ৰাধান্য কৰি গোটেই বাজেটটো নিৰ্ধাৰণ কৰা হয় গতিকে এতিয়া সেইটো সিঙ্গাৰজনৰ ৰেসপন্সিবিলিটি হ'ব লাগিব যদিহে তেওঁ 5 টকা অৰ্জন কৰিছে হেতু কেনেকে মানে ভাগ কৰিছে অৰ্জন কৰি পেলাই বাকি কিজনক কিমান দিছে কষ্টটো সেইটো আচলতে গোটেইটো বুজা পৰাৰ মাজেৰে চলাতে এইটো বিতৰ্ক বলে কথাই নহয় একচুৱেলি তো আৰু এইটো নহয় যে আৰু 2-3 লাখ টকা আচলতে চাবলৈ গলে খুব কম পইচা সেইটো কাৰণ
গাড়ী ভাড়াও থাকে, তেল থাকে, অহা যোৱা থাকে, স্বাস্থ্যৰো কথা থাকে, খোৱা লোৱা ট্ৰেভেলিং কিমান থাকে, বহুত কথা থাকে। গতিকে 3 লাখ টকা যদি তুমি মোক কৈছা সেইটোতো মোৰ হিচাপত কম। সেইটোৱে কথা। কাৰণ গান বনাওঁতে খৰচা হয়। গান বনোৱাটো বাৰু সেইটো এটা বেলেগ খৰচা কমপ্লিট। মই ষ্টেজ শ্ব'ৰ কথা কৈছো। গতিকে ষ্টেজ শ্ব'ৰ যিটো ডিমাণ্ড মানে যিহেতু কৈছে এতিয়া বিতৰ্ক চলি আছে, সেইটো হৈছে কমপ্লিটলি বুজা পৰা কথা। কোনোবা যদি ৰাজি আছে তেতিয়া 10 লাখ নালাগে 20 লাখো লওক। যদিহে কমিটিখনৰ অৱস্থা বহুত বেয়া, তাৰ সেই অঞ্চলৰ মানুহে সিমান পইচা যোগাৰ কৰি দিব পৰা নাই, তেতিয়াহ'লে আৰ্টিষ্টজনৰ সেইটো ৰেছপনচিবিলিটি যে মই যিকোনো এটা মানে এৰা ধৰাৰ মাজেৰে চলিব লাগিব। কাৰণ যিহেতু অসমীয়াৰ লগতে থাকিব লাগিব। এৰা ধৰাৰ মাজেৰে চলি যে মই ইমানটো মিনিমাম বাজেট এটাত গ'লে মোৰ একো ফালৰ পৰা লোকচান নহয়। তেনেকে কথাবোৰ আগবাঢ়িব লাগিব। এইটো কোনো কথা নাথাকে। আৰু দ্বিতীয় উত্তৰটো হৈছে যে এতিয়া তুমি কৈছা এটা গান কৰোতে 1 লাখ মান টকা খৰচ। এতিয়া আমি যে এতিয়া ষ্টুডিঅ'ত বহি আছো, এইটো পাৰ আৱাৰ এতিয়া ঘন্টাত গৈ থাকিব 2000 টকা ভাড়া। পাৰ আৱাৰ 2000 টকাকে লাগে। এতিয়া আমি বহি আছো 10টা বজাৰ পৰা, তুমি নিজে হিচাপটো কৰি লোৱা এতিয়া অলমষ্ট 5-6 ঘন্টা খবৰ হৈছে, মানে 6 ঘন্টা হলে 12,000 টকা 6 ঘন্টাত লাগি আছে। গতিকে মিউজিচিয়ানছ আহিলে, কোনোবা আহিলে, ইজন আহিলে, সিজন আহিলে, সেইবিলাকৰ ফিজটো আছে। গতিকে অসমীয়া গান এটা কৰিলে 1 লাখ 1.5 লাখ মান টকাত মানে যেনে কৰি দিব পাৰি অসমীয়া গান। যিহেতু অসমত বাজেট একেবাৰে কম, তথাপিও মানে বাজেটটো বাঢ়িলেতো ভালেই। মানে এনে চাবলৈ বাহিৰে চাবলৈ গ'লে লাগে যে আচ্ছা 1 লাখ লৈছে 2 লাখ লৈছে। আৰু তাৰে আৰু যিখিনি গান এটা আপোনালোকে প্ৰগ্ৰেমিং এৰেঞ্জমেন্ট কৰোতে যিখিনি কষ্ট মাইণ্ডৰ, মানে এটা গানটোতো এটা মাইণ্ড বুলি নহয়, গানটোতো এটা ফিলত ওলাই অহা বস্তু। চ' সেই প্ৰতিটো গানৰ যিটো কষ্ট, সেই কষ্টখিনি ভিজিবল নহয়, বাট ভিতৰৰ পৰা থকা যিটো কষ্ট, সেইটোৰ যিটো মানে প্ৰাপ্য, সেইটো নেপালে একচুৱেলি বেয়া লাগে। আৰু এইটো বস্তু কি হয় মানে এইবোৰ বস্তু অস্থায়ী নহয়। আমাৰ কামবোৰ অস্থায়ী আছিলে, আমাৰ কোনো স্থায়িত্ব নাথাকে। আমি আজি হয়তো পাৰিছো কাৰণে 10টা গান আমাৰ ওচৰত তৈয়াৰ হৈছে, আমি সুৰ কৰিব পাৰিছো, কাইলৈ হয়তো নোৱাৰিবও পাৰো। মানে কলাৰ কোনো স্থায়িত্ব নাথাকে আচলতে। এইটো সঁচা কথা। কলা বস্তুটো এটা নেচাৰেল বস্তু এটা, সেইটো কেনেবাকে দিয়ে আৰু যিকোনো মুহূৰ্তত নাইকিয়া হৈ যাব পাৰে। এনেকুৱা নহয় যে সদায় ওলাই, কেতিয়াবা মানে এইটো এনেকুৱা বস্তু নহয় যে সৃষ্টি কৰিম বুলি কৰিব নোৱাৰি, অট'মেটিক হৈ যায়। সেইকাৰণে মানুহে বস্তুটোৰ মহত্বটো সকলোৱে বুজিও নাপায়। কিন্তু আল্টিমেটলি মানে যিহেতু এতিয়া মই মোৰ ফালৰ পৰা কৈছো, মই যিহেতু এতিয়া মোৰ এইটোৱে উপাৰ্জন, মই আৰু মোৰ বেলেগ চাইড বিজনেছ হওক কিবা হওক একো নাই চলিব। মইতো ঘৰ চলাব লাগিব, মই নিজেও চলিব লাগিব, সেইখিনি উপাৰ্জন লাগিব। ফেমিলি আহে, বেলেগ কিবা ৰেছপনচিবিলিটি আহে, সেইবোৰ চব বহুতখিনি কথা থাকে। গতিকে আৰু অকল মই বুলিয়ে নহয়, মোৰ টিমৰ মই এতিয়া প্ৰায় 7জন মান মানুহ মোৰ লগত কাম কৰে। তেওঁলোককো দিব লাগিব। তেওঁলোকে মোৰ ওপৰত বিশ্বাস কৰি মোৰ লগত কাম কৰে। সেইটোৱে বহুত কথা থাকে। আল্টিমেটলি পইচাটো জেনেৰেট হোৱাৰ পিছত সেইটো অকলে কোনেও ৰাখি নথয়, সেইটো মানে বিতৰণ হৈ যায়, মানে দিব লগা হয় মানুহখিনি। এইটো আচলতে আমাৰ ইণ্ডিয়াতহে প্ৰব্লেম, কাৰণ মানে ইণ্ডিয়াত আৰ্টটো আচলতে ফ্ৰী বস্তু বুলি ভাবে। আৰ্টটো কেতিয়াও ফ্ৰী হ'ব নোৱাৰে আচলতে। আৰ্টটো বাহিৰত মানে সেনেকুৱা নহয়। আৰ্টটো আচলতে বহুত এক্সপেঞ্চিভ বস্তু হয়। একদম ঠিক কথা। বাহিৰত আমি যে কেতিয়াবা দেখো এখন, আমি বুজিও নাপাওঁ সেইখন ছবি কি হয়, কিন্তু সেইখনৰ মূল্য মানুহে 1.5 লাখ 2 লাখ কৰোৰত দি পেলাই কিনি লৈ যায়। মই একচুৱেলি এটা পাৰ্টিকুলাৰ এটা বস্তু কথা কৈছো, য'ত মানে এখন ধৰক আমি ছবিয়ে বুলি ভাবিলো, আমি কিছুমান ছবি বুজি নাপাওঁ, কিন্তু কিছুমান মানুহ থাকে যোনে বুজি পায়, আৰু সেই বুজি পোৱা ছবিখন আমি ভাবো এইখন ছবিৰ কাৰণে কোনে 2 লাখ 3 লাখ টকা দিব পাৰে। ত বুজি পায় সিহঁতে। আমি এনেকুৱা কোৱা নাই যে আমি বহুত বেছি বেয়া কোৱা, সেইটো নহয়, কিন্তু কিছুমান আছে যিবিলাকে ভাবে যে কিনো আৰ্টটোনো কি, ইজি চোন। আৰু এটা বস্তু মই এখতে এড কৰিম, আমাৰ এটা মেণ্টেলিটি আছে যে 3-4 হাজাৰ টকাত গান হৈ যায়। এইটো ময়ো শুনিছো, বহুত শুনিছো। মানে 3-4 হাজাৰ টকাত গান কেতিয়াও কৰাটো বহুত সস্তীয়া হয়, এইবোৰ সম্ভৱ নহয় কৰি পেলাইছে। এই মানুহে যে কমপ্লেইন কৰে যে বহুত বেয়া গান হলে কিবা হলে, ৰেটটো যদি বাঢ়ি যায় এইবোৰ বস্তু এইবোৰো নোহোৱা হৈ যাব। একদম সঁচা কথা। গান কৰিবলৈ যদি চবে সাহস নকৰিব 5 লাখ টকা খৰচ কৰি গান বা 10 লাখ টকা কেতিয়াও নকৰে। যদিহে 5 লাখ টকা খৰচ কৰিবলৈ সাজু হয়, তেতিয়া এইটো ভাবিব যে নাই, মই গানটো যদি কৰিম
ভাল গান এটা কৰিব লাগিব একদম সঁচা কথা যাতে মই পইচাটো ঘূৰাই পাম মানুহও ভাল পায় কাৰো একো কমপ্লেইন নাথাকে এতিয়া মানে অসমত বুলি নহয় এই প্ৰব্লেমটো আচলতে বেছিকে আচলতে অসমত হৈছে কিন্তু তবে এই মেন্টেলিটিটো আগতে ইণ্ডিয়ান মানুহৰে আছে যে গানৰ কাৰণে বা আৰ্টৰ কাৰণে কেতিয়াও পইচা খৰচ কৰিব নালাগে সেনেকে ভাবে আৰু 5,000 টকাত চোন মোবাইল এটাও নাপায় আজিকালি সঁচা কথা যিটো মানে আপুনি গান এটা ভাল মোবাইল লাগে ভাল গান এটা কেনেকে আশা কৰিব পাৰে পচিবলে নহয় 5,000 টকাত কেনেকে হ'ব পাৰে এজন মিউজিচিয়ানকে দিব নে নিজৰে পকেটত ৰাখিব নে নিজৰ পকেটত মিন্স কি নিজৰ ফেমিলি চলাব ৰাখিব লাগিব ন আৰু ষ্টুডিঅ'ৰে খৰচা দিব কিহৰ খৰচা এনেকে মানে ভাবে আৰু হৈ যায় বুলি কিন্তু সেইটো বস্তু পচিবলে নহয় আৰু মই মিউজিচিয়ানৰ ফিজটোৰ কথা মই আচলতে মানে যাৰ লগতে কথা পাতো সকলোকে কওঁ আচলতে মই নিজেও ব্যক্তিগতভাৱে চেষ্টা কৰো যাতে প্ৰত্যেক বছৰে মই যাৰ লগতে কাম কৰো যিকেইজন শিল্পীৰ লগত কাম কৰো তেওঁলোকক যাতে প্ৰত্যেক বছৰে তেওঁলোকৰ মাননিটো অকমান হলেও বঢ়াই দিব পাৰো যাতে তেওঁলোক কাৰণ প্ৰত্যেক বছৰে বাকীবোৰতো খৰচ বাঢ়ি যায় ন খোৱা লোৱা দালি তেল চাউল কিমান আছে গতিকে সেইটো আচলতে মানুহে অলপ ভাবিব লগা সঁচা কথা এইটো কাটত মই কথাটো গম পালো যে সপোন দাই 12 ফেলখন কৰিছে 12 ফেলখন কৰা নাই তাৰ মিউজিকৰ কাম কৰিছে মই গম পাই আচৰিত মই গম পোৱা নাছিলো একচুৱেলি সো মই জানিব বিচাৰো মানে কেনেকে কি সেইখনৰ হেৰি আহিলে গানৰ কাম আহিলে কাৰণ সেইখন আমাৰ জেনেৰেশ্যনৰ আমাৰ যিটো মানে এজৰ ল'ৰা ছোৱালী চবেই চাইছে চবৰে প্ৰিয় মুভি হয় সেইখন মুভি সো সেইটো অকমান জনাবচোন কেনেকুৱা কি মই আচলতে বহুত নিজকে সৌভাগ্যৱান বুলি ভাবো যে মই ইণ্ডাষ্ট্ৰীৰ কেইবাজনো নমস্য ব্যক্তিৰ লগত মানে সান্নিধ্য পাইছো আৰু তেওঁলোকৰ লগত কাম কৰাৰ সুযোগ পাইছো তাৰ এজন তুমি চিনি পাবা চাগে শান্তনু মৈত্ৰা আছে যি 3 Idiots এইবিলাকত কাম কৰিছে তো তেওঁ মানে তোমাৰ এছাইন হৈছিল এই চিনেমাখন কৰিবৰ কাৰণে সংগীত কৰিবৰ কাৰণে তেওঁৰ লগত মই আগতে কেইবাটাও প্ৰজেক্ট কৰিছিলো তেনেকে আমাৰ বণ্ডিংটো বনিলে তেওঁ মোক কোৱা নাছিলে যে এনেকুৱা এখন চিনেমা মানে হ'ব বাট কৈছিলে যে এখন চিনেমা আছে বিনোদ চোপ্ৰা ছাৰৰ যিজন ডিৰেক্টৰ হয় তেওঁ চিনেমা আছে কৰিম আমি একেলগে কৰিম ঠিক আছে কৰিম তো তেওঁ এটাকে গান মোক দিলে কৰিবলৈ তাৰ মই মিউজিক এডিটিং আৰু মিক্স কৰিছিলো গান আৰু বেকগ্ৰাউণ্ড স্ক'ৰ এডিট কৰিছিলো বেকগ্ৰাউণ্ডো কৰিছিলে তো তেনেকে আচলতে আমি বহুত মানে একদম সৰু লেভেলত কৰিছিলো ভবা নাছিলো যে ইমান ডাঙৰ এটা চিনেমাখন একচুৱেলি 12 ফিল্মখন যেতিয়া হলত ৰিলিজ হৈছিলে স্ক্ৰিনিং হৈছিলে তেতিয়া মানুহে বহুতে গমেই নাপালে গম পোৱা নাছিলে কিন্তু সেইখনে অতিথিত মানে ইমানেই চলিলে আৰু কাৰণ মানুহে নিজকে ৰিলেট কৰিব পাৰিলে এজন নিম্ন ঘৰৰ পৰা আহি পেলাই কিমান হেৰি হৈ গল সো তাৰে আপুনি যিটো গান পাৰ্টিকুলাৰ যিটো গান হেৰি কৰিছে গোটেইকেইটা গান কৰিছিলে সো বহুতেই নাজানে মই নাজানো সো মই এইটোৱে বস্তু বিচাৰো যে মানে এইটো পাব্লিচিটি হ'ব লাগে যে 12 ফেনৰ কাম ইমান ধুনীয়া এখন চিনেমা এক্টৰৰ নামটো পাহৰি যাওঁ বিক্ৰম মেছী বিৰাটে মোৰ ফেভৰেট মানে তেওঁৰ ক্ৰিমিনেল জাষ্টিচ বুলি যিখন ৱেব সিৰিজ মই তেওঁক সেইখন চাইছো বহুত কিখন আছে তেওঁৰ মানে যিবিলাক মই বিৰাট ভাল পাওঁ তেওঁৰ এক্টিং বিৰাট ভাল লাগে সো তেনেকুৱা মানুহ এজনৰ যেন মই বিৰাট মোৰ মানে ফেন আৰু তাৰমানে মই তেওঁৰ সো সেনেকুৱা মানুহ এখনৰ চিনেমাৰ গানৰ কাম কৰিছে মোৰ বিৰাট ভাল লাগিছে শুনি সো এটা মানে গৌৰৱৰ কথা অসমৰ মানুহ এজনে মানে ল'ৰা এজন হৈ পেলাই ইমান ধুনীয়া ধুনীয়া কাম কৰি আছে আৰু মই এটা জানিব বিচাৰো আগতে কাৰ কাম কৰিছে মানে আৰু এনেকুৱা ছিংগাৰ মুম্বাই বেষ্ট মুম্বাই এষ্টাব্লিছ ছিংগাৰ ভাল ছিংগাৰো ক'ব লাগিব মই ডিৰেক্টৰো ক'ব লাগিব মই আচলতে প্ৰথম আহি পেলাই মই কম্প'জাৰৰ কথা ক'ব লাগিব যদিও মই নিজে কম্প'জাৰ মই আচলতে প্ৰথম ডেনিয়েল বি জৰ্জ নামৰ এজন ব্যক্তিৰ সান্নিধ্য পাইছিলো মই কৈছিলো যে প্ৰথম ষ্টুডিঅ'ত আহি কাম কৰিছিলো মই তেওঁৰ লগত প্ৰথম তেওঁৰ টিমৰ লগত কাম কৰিছিলো তেওঁ আন্ধাধুন চিনেমাখনৰ মিউজিক ডাইৰেক্টৰ হয় তো তেওঁ কিমান ভাল মানুহৰ লগত কাম কৰিছে তেওঁৰ লগত কাম কৰিছিলো মই প্ৰথম তো গোটেই মোৰ মই যদিও কেমৰ পৰা অহা তাৰ স্কুলিংটো বেলেগ আছিল আৰু মুম্বাই কমপ্লিটলি কাম কৰাৰ পৰিৱেশটো বেলেগ আচলতে তেওঁহে মোক বহুত বেছি আগুৱাই নিলে বুলি ক'ব লাগিব মই আজি এইখন চকীত বহি তোমাৰ লগত এনেদৰে ইণ্টাৰভিউ যে দিব পাৰিছো আচলতে তেওঁৰ বহুত হাত আছে মোক শিকোৱাত তো তেওঁৰ লগত প্ৰায় মই 3 বছৰ মান তেওঁৰ লগত কাম কৰিলো আৰু তেওঁৰ লগত থাকোতে আচলতে মই বেলবটম অক্ষয় কুমাৰ বেলবটমতো কাম কৰিলো ৰাম সেতুত কৰিছিলো তাৰপিছত কি কৰিছে অকণ জনাই দিয়ক না মানে তাতে কেনেকুৱা কি মই আচলতে এতিয়ালৈকে
প্ৰায় 22খন মান চিনেমাত কৰিলো কাম খালি গোটেই 22খন মানে 21-22খনটো হ'ল তো তাত সেইটো তো বহুত মানে প্ৰাউডৰ কথা অসমীয়া হৈ পেলাই ইমান প্ৰাউড সৌভাগ্য আৰু প্ৰাউড হ'ব পৰা আমাৰ কাৰণে প্ৰাউডৰ কথা অসমীয়া মানুহখিনিৰ কাৰণে প্ৰাউডৰ কথা এতিয়া আপোনাৰ কাৰণে সৌভাগ্য আমাৰ কাৰণে প্ৰাউড তো মই অক্ষয় কুমাৰৰ দুখনমান কৰিলো চিনেমা বেলবটম ৰামছেতু গ্ৰহণ বুলি ৱেব সিৰিজ এখন কৰিছিলো গ্ৰহণ জানো দেন ইয়ামি গৌতমৰ লষ্ট পংকজ ত্ৰিপাঠীৰ দুখন চিনেমা দুখন তিনিখন কৰিছিলো শ্বেৰদিল তাৰপিছত কৰক সিং চাইছো মই কৰক সিং চাইছে সেইখনকেইটা মই প্ৰডাকশ্যন কৰা আৰু হেৰি কি কয় মিক্স কৰা বহুতেই নাজানে যে তাৰে গানো কৰিছে কৰক সিঙৰ আৰু মানে কে লাষ্ট সংটো মই প্ৰডাকশ্যন কৰা মানে তেওঁৰ ঢকুৱাৰ আগত যিটো গান গাইছিলে সেই গানটো কিছুদিনৰ আগত এটা গান ওলাইছে বৰ্তমান খালি সেইটো তেওঁ বহুত বছৰ আগতে গোৱা মানে আমি যিটো গান কৰিছো তেওঁৰ আছিলে সেইটো সেই গানটো এবাৰ নাম কৈ দিব নেকি ধূপ পানী বেহেনে দে বুলি গানটো আছিলে সেইটো শ্বেৰদিল নামৰ চিনেমাখনৰ য'ত পংকজ ত্ৰিপাঠী আছিলে তেওঁ গানটো মই প্ৰডাকশ্যন কৰা মই আৰু ডেনিয়েল বিজৰ্জ সেই গানটো শান্তনু মৈত্ৰীয়ে কম্প'জ কৰিছিলে তেখেতে কম্প'জ কৰিছিল সেইবিলাক আমি মানে গম পোৱা নাছিলো আজি গম পাই বিৰাট ভাল লাগিছে কিন্তু দেই ইমানখিনি মই এক্সপেক্ট কৰা নাছিলো যে ইমানখিনি কাম কৰি থৈছে মই যিখিনি মানে ওলাই আহে সেইখিনিহে জানা নাজানাকে বহুত বস্তু সোমাই আছে যিটো মানে আজি গম পালো আৰু আচলতে সেইটোৱে মানে মই আচলতে নিজে খুব কৈ থাকি ভাল লাগে কেতিয়াবা নাই যিবিলাক মানুহে বহুত কাম কৰে কেতিয়াও নকয় অবভিয়াছলি নকয় যিবিলাকে নকৰে বহুত কৈ থাকে যিবিলাকে কৰে চুপচাপ বহি থাকে একদম নিজৰ কাম নিজৰ মতে কৰি যায় সেইকাৰণে মই বিচাৰো ওলাই আহিব লাগে জানিব লাগে আৰু মই বিচাৰো এইখিনি শুনাৰ পিছত মানুহে সপোন শইকীয়াক আৰু বেছি চিনি পাব অলৰেডি বহুত চিনি পায় মই এইটো বিচাৰো যে আৰু বেছি মানুহে চিনি পাওক আৰু বেছি নাম কৰক আৰু বেছি ভাল হওক অসমীয়া বুলি নহয় মুম্বাইত যিমান মানে ভাল ভাল মানুহ আছে চবলৈতে কাম কৰি যাওক মানে আগুৱাই যাওক আৰু সেইটোৱে বিচাৰো চেষ্টা কৰি যাম একদম আপুনি নোৱাৰা কাম একোৱে নাই কাৰণ ইমান ভাল ভাল কাম কৰিছে বহুত মইতো শিকিহে আছো কাৰণ মই আচলতে মিউজিচিয়ান নহয় যদিও তোমালোকে মিউজিচিয়ান বুলি মানে খ্যাতিটো দিয়া কিন্তু আপুনি ইমান ভাল ভাল কাম কৰিছে যেতিয়া এইটো মিউজিচিয়ান নহয় বুলি ক'লে বহুত ভুল কথা হ'ব আৰু মিউজিক শিকি আছো আচলতে যোনে মানে ভাল কাম কৰে সি সদায় শিকি থাকাই বুলি কয় সি কেতিয়াও নকয় যে মোৰ শিকা হৈ গ'ল সেইটো নহয় কেতিয়াও এয়াৰ মানুহ চাগে নকয় যে মই চব জানো এয়াৰ মানুহ কয় চাগে মই আৰু শিকিব আছে চ' তেনেকুৱা কথা যেতিয়া মানে মানুহে ভাল কাম কৰি যায় নিজৰ কেইটা জানো মই আৰু কমি আছে মোৰ তাত মই শিকি যাম আৰু বিৰাট ভাল লাগিল কথা পাতি আৰু মই বিচাৰো আগুৱাই যাওক মোৰ পৰা শুভকামনা থাকিল ধন্যবাদ অশেষ ধন্যবাদ যে তুমি মোক বিচাৰি আহিলা এনেকে নাই মই ব্যস্ত চহৰত একো নাই মই বিৰাট ভাল লাগিছে এটা ধুনীয়া এটা ইণ্টাৰভিউ ল'ব পাৰে ৰাতি 3টা বাজিলে নেকি 4:30 বাজিলে ৰাতিপুৱা 4টা বাজিব 4টা বজাত ইণ্টাৰভিউ লৈ আছো এতিয়া খতম কৰিম এইবিলাকে আচলতে জীৱনৰ সঁচাকে সেইটোৱে মজা আমি মানে 4টা বজাত এতিয়া বহি লেকচাৰ মাৰিছো তথাপিও ভাগৰ অনুভৱ হোৱা নাই সেইটো ভাল লগা বস্তু মিউজিক এটা সেনেকুৱাই বস্তু য'ত মানে ভাগৰ অনুভৱ নকৰাই চ' ভাল লাগিলে আকৌ লগ পাম আৰু মোৰ পডকাষ্টটো চাব আপুনি এবাৰ কৈ দিব যে মোৰ ভিউৱাৰ্ছখিনিক চাবলে ভাল পাব চাই অশেষ ধন্যবাদ আপোনালোক যিসকলে এই পডকাষ্টটো চাই আছে আৰু আগলৈও নিবিৰক এনেদৰে সহযোগ কৰি যাব আৰু আপোনালোকৰ বন্ধুবৰ্গ পৰিয়ালবৰ্গৰ মাজত তেওঁৰ ভিডিঅ'বিলাক বিলাই দিব যাতে তেওঁ আৰু সকলোৰে সহায় পায় আৰু আপোনালোকো ভালে থাকক সুস্থ চিন্তাৰ সুস্থ চেতনাৰে সমাজখনৰ বাবে যিমান পাৰে কৰক আৰু লগতে যিহেতু বহাগ বিহু এতিয়া দিনসমূহ চাপি আহিছে যিহেতু গতিকে সকলো লোকে বিহুৰ শুভেচ্ছা যাচিলো সকলোৰে দিনবোৰ যাতে ভাল হয় আৰু তোমাৰো ভাল হওক ধন্যবাদ কেতিয়াবা লগ পাম নিশ্চয় লগ পাম ওচৰতে থাকো ময়ো বেছি দূৰতে নহয় লগ পাই থাকিম এতিয়া আৰু লগ পাই থাকিম চিনাকি হৈছে ভাল লাগিলে একদম মোৰ বিৰাট ভাল লাগিলে আহি মোৰ মাজে মাজে আহি থাকিম মোৰ কাম চাই ভাল লাগে মই কাম চাই বিৰাট ভাল পাওঁ মিউজিকৰ কাম চ' মই কেতিয়াবা চাবলৈও আহিম যদি আপুনি বেয়া নাপায় কেতিয়াও বেয়া নাপাওঁ আহিবা নিশ্চয় একদম থেংক ইউ বহুত বহুত ধন্যবাদ থেংক ইউ লগ পাম